গো অন্য এটা ব্লগলৈ আজি এটা বিৰাট ভাল লগা কামলৈ মই ওলাইছোঁ সেইটো হৈছে এখন জেগালৈ যাম সেই জেগাডোখৰ হ'ল হোজাই কাকি তাত মোক এটা বিশেষ কামৰ কাৰণে মাতিছে সেইটো হ'ল এতিয়া বিহু বতৰ আৰু কৰমহলা এটা দিবৰ কাৰণে মোক মাতিছে আৰু তালৈ যাম আৰু তাত কি হ'ব মোৰ এই ব্লগটোৰ জৰিয়তে আপোনালোকক জনাম আৰু ভিডিঅ'টো শেষলৈকে চাব তেতিয়াহে গম পাব ক'ত কি হৈ আছে বলক এতিয়া ব্লগটো আৰম্ভ কৰোঁ ধন ধন গাইস এতিয়া আমি ওলালো মানে বাহিৰত বহি আছোঁ এইকেইটা বেগ মানে কি লৈ পেলাই বহি আছে চ' মোক বিদায় দিব আৰু লগতে মোৰ লগত ভণ্টি এজনীকো লৈ যাম আৰু এটা ভাল খবৰ কি জানেনে আমাৰ এজেঞ্চিটো আজি 5 বছৰ সম্পূৰ্ণ হয় 6 নম্বৰ বছৰ সোমাব তো এতিয়া অফিচৰ ভিতৰত দাদাহঁতে কেক কটা পৰ্ব চলাব এতিয়া কিবা কিবি বাকী চবে ঠিক ঠাক কৰি আছে কেকটো খাই যাবলৈ পাম মই কেক খাই ভাল পাওঁ দাদাক কৈ আছে দাদা কেক কেতিয়া দাদাই মানে অকণমান ৰাতিকৈ কেক কাটিম বুলি কৈছিলে কিন্তু মই যাম বুলি মানে মই যোৱা পৰ্বটো হৈ গ'ল সোনকালে তো সেইকাৰণে মই যোৱাৰ আগে দাদাই কেকটো কাটিম বুলি কৈছে যিহেতু দাদাৰ মৰমৰ ভনীয়েক যে মই খুব আলসুৱা বলক এতিয়া কেক কটা পৰ্ব ওচৰলৈ যাওঁ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে উইচ মাগিলো প্ৰথমতে এটা ভাবি লয় এনেকৈ এবাৰ কি হ'ব মানে উইচ এটা মাগি লোৱা উইচ মাগি ল'ব লাগে কেকটো কটাৰ আগতে ভালকৈ পুৰা একদম মানে টুপক উন্নতি হোৱাকৈ এইটো হ'ল মাজৰটো হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে দীপাঞ্জল এজেঞ্চি হেপী বাৰ্থডে টু ইউ মানে বহুত দীঘল নামটো ক'বলৈ মানে বেলেঞ্চ কোনোবা এটা ফুটোৱা আজি 6 বছৰত সোমালে তো এতিয়া আমি কেক খাম এতিয়া সোনুৱে কি কাটি আছে কেক হ'ব ফুকিব নালাগে জানবই না ফাৰ্ষ্ট কেক পিচ সোনাক খোৱা হৈছে তাৰপিছত দেহা তাৰপিছত মাম্মী এয়া কেক লগাই আছে পুতেকে বাপেকক মাকেও লগালে তো মই নলগাওঁ মোৰ মুখখনত যদি কেক লাগি যায় গাড়ীত যাওঁতে কি বুলি ক'ব তো আমি অকণ মজা লৈ লওঁ পাছত আপোনালোকক লগ পাই আছোঁ তো গাইজ ফাইনেলি আমি গাড়ীত উঠিলোঁ দুইজনী এতিয়া বহি আছোঁ এই বোলে ঠাণ্ডা লাগিছে চুৱেটাৰ এটা পিন্ধি লৈছে লগতে মই কিন্তু একো পিন্ধা নাই পাছত যদি ঠাণ্ডা লাগি পিন্ধি লওঁ আৰু আমি এতিয়া গাড়ীত বহিলোঁ তাৰপিছত আপোনালোকক আকৌ পাছত লগ পাই আছোঁ হে গাইজ গুড মৰ্ণিং আমি পালোহি নগাঁও ৰাতিপুৱা 3টা বাজিলে চ' মই নামি পেলাই তাত ভিডিঅ' নকৰিলোঁ আৰু এতিয়া আহি পালোহি লংকা ষ্টেচনত মানে একাপ ধুনীয়া চাহ খালোঁ খুব ধুনীয়া চাহ একাপ হ'ল জালুকীয়া চাহ ৰাতিপুৱা জালুকীয়া চাহটো খাই খুব বঢ়িয়া লাগিলে ধাবাটো একাপ খালোঁ মই ৰাতিপুৱা কি বুলি কয় চাহটো বিশেষকৈ নাখাওঁ কিন্তু এতিয়া টোপনি ক্ষতি কৰিলোঁ কাৰণে খালোঁ ইফালে আমাক ল'বলৈ যোৱা কমলহঁত আৰু ঈশান আৰু দাদা এজন গৈছিলে তো সিহঁতি ইফালে খাই আছে মই অকণমান ভাবিলোঁ বাহিৰতে ভিডিঅ' এটা বনাই লওঁ জেগাটো খুব ভাল লাগিছে মই বহুত দিনৰ মূৰত এনেকুৱা মানে কি ধুনীয়া হাৱা পাইছোঁ নহ'লে ৰাতিপুৱা 9টা বজাতে সাৰ পাওঁ আজি লংকা ষ্টেচনৰ মজা লৈ আছে সকলোৱে কি হাত চাপৰি দিব হে গাইজ এতিয়া বৰ্তমান আমি আকৌ গৈ আছোঁ কৰ্মশালা জেগালৈ আজি তৃতীয় দিন
তৃতীয় দিনত মই এই দুদিন ভিডিঅ' কৰিব পৰা নাই, যথেষ্ট ব্যস্ত আছিলোঁ আৰু আজি আগবেলা ভাগতে দিয়া হৈছে। চ' এতিয়া আমি আহি আছোঁ, টিকলি এজনী আহি আছে মোৰ লগত। হাই কৈ দিয়া দাদা, এই মোৰ চেনেলত ওলাব, হাই কৈ দিয়া, তুমি পাছত চাব পাৰিবা। তোমাৰ নামটো কি কৈ দিয়াচোন, নামটো কোৱা। আৰু এগৰাকী খুব মৰম লগা ভণ্টি আছে, এইফালে আহা এবাৰ। এনে এবাৰ ওলাই দিয়া, পাছত আকৌ ওলাম, আকৌ লগ পাব তাইকো। আহা এইজনী। এইফালে এগৰাকী খুৰীমা আহি আছে, কথা পাতি আহি আছে ফোনত। আৰু এখেতলোকৰ ঘৰতে আমাক ৰাখিছে আৰু আমাক জীয়েক হিচাপে মানে কৈছে। চ' সেইকাৰণে আমি দেউতা মা বুলিয়ে শ্ৰদ্ধা কৰিছোঁ। তো একেবাৰে কৰ্মশালা জেগাত লগ পাই আছোঁ। বৰষুণৰ বতৰত মোৰ দৰে কোনে বাৰু এনেকৈ মজা লয়। এটুপ এটুপ কৰি হাতত কি ধুনীয়াকৈ টোপালবোৰ পৰিছে। মই যে কিমান আনন্দ লৈছিলোঁ, সৰুকাললৈ মনত পৰি গৈছিলে। আপোনালোকেও জনাবচোন, এনেকুৱা দিনবোৰ আপোনালোকৰ মনত পৰেনে? প্লিজ কমেণ্ট কৰিবচোন। মোক খুব ভাল লাগিছিলে মোৰ। কৰ্মশালাৰ পৰা আহি আমি এতিয়া ভাতত বহিছোঁ। এইটো আজি কমলাহঁতৰ ঘৰত ভাত খাইছোঁ। মাংস খাৰলি আছে, এইটো পকৰা। এইটো কিহৰ পকৰা নো বা? এইটো ৰঙালাও ফুলৰ পকৰা। ৰঙালাও ফুলৰ পকৰা হয়। ইয়াত দাল আছে, জাতিলাও মিক্স আছে নেকি, তো আৰু চিকেন আছে এয়া, আৰু এয়া শাক ভাজা। তো খাই লওঁ, মজা ল'লোঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। কিউটি পাই, এতিয়া কাক লৈ আছা তুমি? শহাজনীৰ নাম কিনো? জুনুকা শইকীয়া। ফটো লাগি থাকিলে হ'ব, একো নাই নহয়। হাই জুনুকা কৈ আছে। জুনুকা কুচি 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 কুচি। ঠিক আছে, আমি অকণমান জুনুকাৰ লগত খেলি লওঁ ন, তাৰপিছত আকৌ লগ পাই থাকিম ন। আচ্ছা, আমাৰ ভিডিঅ'টো চাই ভাল লাগিলে কি কৰিব লাগিব কৈ দিয়াচোন চবকে। আৰু কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষতে থকা বেল আইকনটো গুড গাৰ্ল। তেতিয়াহ'লে আমি কাৰ লগত অকণমান খেলি লওঁ, জুনুকাৰ লগত অকণমান খেলি লওঁ, তাৰপৰা আকৌ লগ পাই আছোঁ তেওঁলোকক ন। অঁ ধুনীয়া আছে, দুইটা চকু দি দিয়া। এইফালে এইফালে। বঢ়িয়া বঢ়িয়া। অ' মাই গড, ৱাও। এই ৰাম, ইমান অকণমানিতে ইমান চকু টিপ, ডাঙৰ হ'লে যে কেইজনী পতাব ন। হাই কৈ দিয়া, হাই হাই কৈ দিয়া, হাই কৈ দিয়া। বা ইউটিউব চেনেলত ওলাইছে। বিহু কৰ্মশালাৰ পৰা আকৌ ইয়াতে মোৰ ওচৰত আহি গ'লা আকৌ ন। এনে মোক আমনি কৰিব আহিছে নি বাৰু? আমনি কৰিব ভাল পোৱা কাৰণে চাব আহিছে। দুটাই গধূলি সময়ত এনেকৈ তুলসীৰ তলত ধূপ চাকি জ্বলায় আৰু ইমান ধুনীয়া পৰিৱেশ, ক'বলৈ ভাষা নাইকিয়া হৈ আছে। চ' মই খুব এক্সাইটেড হৈ থাকোঁ ইয়াতে।
খুব মজা লৈছোঁ আৰু সেয়া একদম এতিয়া ধূপ চাকি জ্বলোৱাৰ পাছত আকৌ ঘৰত ধূনাও জ্বলাব সেইটো পৰিৱেশ যে বহুতেই ভাল লাগে সেয়া আৰু দেউতা আপুনি ধূপ চাকি জ্বলাই থাকক আমি চাহ খাই আহোঁগৈ আপুনি আহিব দেই অঁ অঁ হ'ব আমি ফুৰিবলৈ আহি পেলাই ইয়াতে ওচৰতে সৰু সুৰাকৈ এখন মাৰ্কেট আছে চ' আহিলোঁ কিলা বজাৰ কিলা বজাৰ তো খাইছোঁ আমি কচৰি এণ্ড ৰসগোল্লা ওলাব এতিয়া ৰ'বা আমাৰ টিকলিয়ে কমপ্লেইন কৰিছে তাই ওলাই নাই বোলে অঁ সেইটো ৰাতি ন হাই কৰি দিয়া দেউতাও আহিলে লগৰ দাদা আছে বেক চাইডে দাদা ভালকৈ অহা নাই আন্ধাৰ হৈছে আৰু ঘৰলৈ বুলি লৈছোঁ এয়া স্প্ৰাইট ফেভৰেট আৰু টিকলি আৰু কাৰণে চকলেট আছে তো আমি খাই লওঁ ন মজা ল'লোঁ ন আমি মজা ল'লোঁ আইতাৰ পৰা আমি মাজতে বজাৰ কৰি থাকোঁতে খাব মন গ'লে আমাৰ পকৰি এণ্ড চপ এই আইতাৰ পৰা লোৱা হ'ল এয়া কিমান ল'লা পকৰি আৰু চপ এইটো আমাৰ সোণমণি ফালৰ পৰা দিছে এয়া ককা এজনে খাই আছে এওঁৰে দোকান হয় এখন কাষ্টমাৰ খায়ো আছে হয় এনেকুৱা সৰু সৰু দোকানবিলাকত খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন এনেকৈ সৰু সৰু আমি প্ৰত্যেকেই বহুত ডাঙৰ ডাঙৰ হোটেল ৰেষ্টুৰেণ্ট প্ৰত্যেকেই খাওঁ এনেকুৱা সৰু সৰু দোকানবিলাকত খাই মজা ল'বচোন মই আহিবৰ পৰা খালোঁ চিকেন চপ আজি এইটো কি চপ নাজানো মই এতিয়া আলু চপ খাম আৰু পকৰা খাম ত' ভাবি মানে খুব ধুনীয়া বনায় সেইকাৰণে মই আপোনালোকক কৈছোঁ যে এনেকুৱা সৰু সৰু হোটেলবিলাকত সোমাই খাই চাবচোন কেনেকুৱা লাগে কমেণ্ট কৰি প্লিজ মোক কমেণ্ট বক্সত জনাব guys, more community work people lahi aru ekla pasal ni khali kale mane more eto favorite hoy to mai kane khuchi log kila bajar হাই অঁ এইফালে আপোনালোকৰ দোকানত ভাল লাগিছে দোকানী দাদা আপোনাৰ দোকানত এটা ভাল বস্তু দেখিলোঁ এইটো মানে মই প্ৰথমবাৰৰ কাৰণে দেখিলোঁ এইটো খাস্তা বুলি কয় জানো নহয় নকয় জানো খাস্তা হয় এই খাস্তাটো চাওক কেনেকৈ ইয়াতে এনেকৈ বহুত ডাঙৰকৈ পেকিং কৰি পেলাই থৈ দিয়ে এনেকৈ মানে পেকেটো পাব সৰু সৰু পেকেট কেজি কেনেকৈ দিছে এইবিলাক 120 টকাৰ আহিব দেই আপোনালোকে অঁ লাইট অফ কৰি দিছিলে যে বিক্ৰী বাৰ্তা কেনেকুৱা চলে ঠিকে আছে ন মাজে মাজে মই আহিম দেই আপোনালোকৰ ওচৰলৈ ৰাতিপুৱাই শুই উঠি মই এতিয়া অকণমান জুনুকাৰ লগত খেলি আছোঁ জুনুকা ইয়ে আমাৰ ঘৰতো এইবোৰ নাই ইয়াতে যে ইমান মানে মজা লৈ লৈ খেলি আছোঁ মাজে মাজে খুব এনজয় কৰিছোঁ জুনুকা এই জুনুকা হাই কৈ দিয়া হাই জুনুকা কৈ দিয়া জুনুকা বেবি এবার মুখ চোৱা এবার মুখ ধৰা দুইজনী জিকিলো ন হে গাইজ বিহু কৰ্মশালাৰ পৰা আহি ভাবিলোঁ অকণমান মাৰ্কেট কৰোঁ তিলা বজাৰত সেইদিনাখনো আহিছিলোঁ আজি আকৌ আহিলোঁ এইফালে বাহঁতে চাই আছে কিবা কিবি চবেই বহি বহি মই আৰু বাহিৰৰ পৰা এই লাইটৰ পোহৰত আহি পেলাই মই ভিডিঅ' কৰি আছোঁ হাই এভৰিৱান গম নাই মানে চব কাপোৰ চোৱা তেওঁ ইন্ট্ৰডাকশ্যনটো দি দিছে অঁ থেংক ইউ তাইহে বুজি পায় ডেইজিয়ে ঠিক আছে মই
চাই লওঁ কি কি আছে ইয়াত, চাই পেলাই আপোনালোকক আকৌ লগ পাই আছোঁ।